সুমন কি কৰি আছ তই ইয়াত? এনেই বহি আছোঁ আৰু পিছে ইয়াত ইমান খং উঠিছে কালত কি লাগি আহিলি বাৰু ক'ৰবাত মাছ চাহ খাই অনাটো কি কবি মাজনীয়ে বৰ মাথাটো একদম চুবাই দিয়ে একদম। এই ভাত খাম বুলি কৈছোৱে, মই কিবা এটা কৰি আছিলোঁ, একদম মাথাটো চুবাই দিছে। আৰু তই নামি ওপৰত কি কৰি আছ তই একদম? বাৰু কোৱাচোন কি হ'ল তোৰ এতিয়া? অ' হয় নেকি? মাৰতে কাজিয়া লাগি থাকা হৈছে। কি কবি বুজিছ, তই মাথাটো একদম চুবাই দিয়ে একদম ৰাতিপুৱা দিনটোলৈ। ল'ৰা আমুক নকৰিবি, ল'ৰা তামুক নকৰিবি, একদম মাথা চাথা ঘোলা কৰি দিয়ে আৰু দেই। সেইকাৰণে ওলাই আহিছোঁ অকণমান। তাকে তোৰ যে সুধিবলৈ তেনেকুৱা মানুহ আছে, মোৰ যে তেনেকুৱা সুধিবলৈ মানুহ থকা হয় নহয়, আজি মই এনেকুৱা পৰিস্থিতিত থাকিব নালাগিলে হয়। তই এতিয়া কৈছহে, তোৰ মাৰ থকা হ'লে কিমান কি ক'লিহেঁতেন ঠিক নাই আৰু। যাৰ মা আছে সি একো গম নাপায়, আৰু যাৰ মা নাইকিয়া নহয় সিহে এইবিলাক দুখ অনুভৱ কৰে। তইনো কি বুজিবি?